গৰম লাহে লাহে বাঢ়ি বাঢ়ি আহিয়ে আছে আৰু গৰমত পিন্ধিব পৰাকৈ খুব ধুনীয়া ধুনীয়া কাপোৰো আমি লৈ আহিছোঁ পিয়ৰ কটন একদম পিন্ধি বিৰাট বেছি ভাল পাব অসমীয়া শিপিনীয়ে হাতে বোৱা এইযোৰ হৈছে পিয়ৰ পদ্মিনী কটন কাপোৰ আৰু পদ্মিনী কটন কাপোৰ অকণমান কম প্ৰাইজৰ ভিতৰত বহুতে বিচাৰি থাকে গতিকে খুব ধুনীয়া কাপোৰ এযোৰ ব্লাউজৰ পিচ নাই খুব ধুনীয়া কাপোৰ এযোৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলা ব্লাউজৰ পিচ নাই কিন্তু যিসকলে ডেইলি পিন্ধে মানে অফিচত যায় বা মন্দিৰত নামঘৰত বা ধৰক নতুনকৈ কইনাসকলেও ঘৰত পিন্ধিবলৈ বা মন্দিৰে নামঘৰে বা তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠানত যাবলৈ খুব ধুনীয়া কাপোৰযোৰ যদি ল'ব বিচাৰে যোগাযোগ কৰিব গৰমত পিন্ধিবলৈ বিৰাট আৰামদায়ক আৰু বহুতেই কৈ আছে বাইদেউ গৰম মানে বিয়া আহি আছে বা তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠান আহি আছে গৰম দিনত গতিকে গৰমত পিন্ধিব পৰাকৈ পাটৰ কাপোৰৰ সলনি অকণমান হেভি ডিজাইনৰ বোৱা কাপোৰ দেখাবচোন আৰু সেইবাবে আপোনালোকৰ বাবে লৈ আহিছোঁ পিয়ৰ পদ্মিনী কটনৰ অকণমান মিচিং ডিজাইনৰ এইযোৰ পিয়ৰ পদ্মিনী কটনৰ খুব ধুনীয়া খুব আনকমন কাপোৰ গতিকে এইযোৰ কাপোৰ যদি আপুনি ল'ব বিচাৰে মানে বিশেষ অনুষ্ঠানত পিন্ধিবলৈ তেনেহ'লে যোগাযোগ কৰিব এইটো হৈছে আঁচলটো গাত সৰু সৰুকৈ সৰু নহয় দিয়ক মিডিয়াম চাইজত বুটা বচা হৈছে মাজত আছে এনেদৰে গেৰো ডিজাইন এইটো মাজত এনেদৰে গেৰো ডিজাইনটো পৰি যাব গতিকে এই কাপোৰযোৰ যদি আপুনি নিজৰ কৰি ল'ব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব তাৰপিছত এই কাপোৰযোৰ অৱশ্যে মই ব্লাউজৰ পিচটো আপোনালোকক দেখুৱাব পাহৰি গৈছোঁ এইটো হৈছে ব্লাউজৰ পিচটো ধুনীয়াকৈ ডিজাইন কৰি চিলালে খুব হেভি লাগিব কাপোৰযোৰ তাৰপিছত এইখন হৈছে মেখেলাখন কাপোৰযোৰ আটাইতকৈ ভাল লগা কথাটো হৈছে আহল বহল দীঘল ওখ পাখ শকতাৱত সকলোৱে পিন্ধিব পাৰে এযোৰ খুব ধুনীয়া কাপোৰ আৰু এইটো হৈছে পতিটো এইটো হৈছে ধুনীয়াকৈ মানে পতিটো ধুনীয়াকৈ চিলাই দহি গুঠি ল'লে বিৰাট ধুনীয়া লাগিব কাপোৰযোৰ তাৰপিছত এইযোৰ হৈছে একদম মানে ধুনীয়া একদম পিয়ৰ কটন অসমীয়া শিপিনীয়ে হাতে বোৱা এযোৰ খুব ধুনীয়া কাপোৰ আৰু একদম গৰমত ইউজ কৰিব বিৰাট ধুনীয়া আৰু খুব ধুনীয়া দাম এটাত একদম কম প্ৰাইচ এটাত আপোনালোকে পাই যাব মানে ধুনীয়াকৈ মানে ওখ পাখ শকতাৱত সকলোৱে পিন্ধিব পৰা কাপোৰযোৰ লগতে পিয়ৰ কটন একদম অসমীয়া শিপিনীয়ে হাতে বোৱা গতিকে এই কাপোৰযোৰ যদি আপুনি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব কালাৰটো খুব ধুনীয়া খুব ষ্টেণ্ডাৰ্ড হয় এইটো কালাৰটো চাওকচোন বিৰাট ধুনীয়া হয় ব্লাউজৰ পিচো আছে ব্লাউজৰ পিচটো ধুনীয়াকৈ চিলাই ল'লে বিৰাট ভাল লাগিব আৰু কাপোৰযোৰ দামটো সুধিলে আপোনালোকে আচৰিত হৈ যাব খুব কম প্ৰাইচ এটাত আপোনালোকে এই কাপোৰযোৰ পাই যাব গতিকে যদি ল'ব বিচাৰে সোনকালে যোগাযোগ কৰিব আৰু এয়া হাতে বোৱা নহয় অৱশ্যে কিন্তু কটন উকা যোৰা বহুতেই কটন উকা যোৰা বিচাৰি আছিলে সেইবাবে এয়া কটন উকা যোৰা লৈ আহিছোঁ এইবোৰ আচলতে আমাৰ দোকানত থাকে কাৰণ সকলোৰে বাবে বোৱা কাপোৰ এফৰ্ড কৰা সহজ নহয় কাৰণ বোৱা কাপোৰত অলপ দামটো পৰি যায় সেইবাবে একদম কম প্ৰাইজৰ ভিতৰত কটন বোৱা যোৰা ব্লাউজৰ পিচ নাই এনেকুৱা দুটা যোৰা আছে যদি ল'ব বিচাৰে যোগাযোগ কৰিব মানে গৰমত বিৰাট ভাল পাব এই যোৰাকেইটা ইউজ কৰি আৰু বহুতৰে কমপ্লেইন এটা থাকে যে মানে একদম বোৱা কাপোৰ একদম অৰিজিনেল বোৱা কাপোৰ এটা কিনোতে অকণমান দামটো পৰি যায় গতিকে সকলোৱে এফৰ্ড কৰিব নোৱাৰে গতিকে গৰমত পিন্ধিব পৰাকৈ কটন একদম কম প্ৰাইজৰ ভিতৰত মানে 500ৰ তলতে এই কাপোৰ কেইযোৰ আহি যাব মই দামটো অলপ কৈয়ে দিছোঁ গতিকে যদি ল'ব বিচাৰে যোগাযোগ কৰিব ধন্যবাদ